লোভীসকল, বহুতো অপেক্ষাৰ অন্তত আজি ভাল খবৰ এটা ওলাইছে। LP আৰু UPৰ যিটো এডভাৰটাইজমেণ্ট সেইটো প্ৰকাশ পাইছে। আপোনালোকে চাওক যে LPত মুঠ ৩,৮০০ পোষ্ট ওলাইছে আৰু UPত ওলাইছে ১,৭৫০টা। এটা মেইন পইণ্টকেইটা মই আলোচনা কৰিম। এটা চাব যে আপোনালোকে যদি লেংগুৱেজ পেপাৰ চিট এটাৰ কাৰণে মই আলোচনা কৰিছোঁ যে লেংগুৱেজ 1 or লেংগুৱেজ 2 both ATET and CTET candidate shall match the medium of instruction of the school wherein the candidate wish to apply। যে ইয়াতে কি কৈছে যে লেংগুৱেজ আপুনি যদি লেংগুৱেজ 1 ইংলিছ লৈছে বা এছামিছ লৈছে বা লেংগুৱেজ 2 বেংগলী লৈছে বা এছামিছ লৈছে, লেংগুৱেজ 1 আৰু 2 লৈ কোনো কথা নাই। যিটো লেংগুৱেজ আপুনি লৈছে সেই লেংগুৱেজ হিচাপতে আপুনি 1 আৰু 2 এপ্লাই কৰিব পাৰিব। তাৰপিছত মই এটা ভিডিঅ' বনাইছিলোঁ আপোনালোকৰ কাৰণে যে কাট অফ কিমান যাব পাৰে, ডিষ্ট্ৰিক্ট ৱাইজ হ'ব। হয়তো বহুতে কৈছিলে যে ষ্টেট ৱাইজ হ'ব, যে কোনো কাট অফ নাথাকে। তো মই ভিডিঅ'টো বনাইছিলোঁ, আপোনালোকে চাই ল'ব পাৰিব। সেই এডভাৰটাইজমেণ্টত প্ৰকাশ পাইছে 4 নম্বৰ যিটো পইণ্ট আছে যে সেই পইণ্টটোত কি কৈছে, দ্য মেৰিট লিষ্ট উইল বি ছেপাৰেট অফ ইচ ডিষ্ট্ৰিক্ট এণ্ড কেটেগৰী। যিটো মেৰিট লিষ্ট বনোৱা হ'ব যে সেইটো কি কৰা হ'ব, ডিষ্ট্ৰিক্ট ৱাইজ আৰু কেটেগৰী ৱাইজহে বনোৱা হ'ব, যে ষ্টেট ৱাইজ নহয়। তো হয়তো কোনোবাই কম মাৰ্কছতো চাকৰি পাব পাৰে, হয়তো কোনোবাই বেছি মাৰ্কতো ৰখি যাব পাৰে। আপোনালোকে এপ্লাই কৰোঁতে মোৰ যিটো মই ভিডিঅ' বনাইছিলোঁ আপোনালোকৰ কাট অফৰ ওপৰত, সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব পাৰিব আৰু তেতিয়াহ'লে আপোনালোকৰ সুবিধা হ'ব। আৰু কোনটো ডিষ্ট্ৰিক্টত এপ্লাই কৰিলে যদি আপোনালোকৰ কম নম্বৰ আছে, কোনটো ডিষ্ট্ৰিক্টত এপ্লাই কৰিলে আপোনালোকে পাব, তো সেইটো মই আলোচনা কৰিম। তাৰপিছত ইয়াতে কি কোৱা হৈছে, যোৱাবাৰ কি আছিল যে এনি গ্ৰেজুৱেট থাকিলে আপোনালোকে যদি ডিগ্ৰী হায়াৰ ছেকেণ্ডেৰী 50% নাথাকে তথাপিও আপোনালোকে এপ্লাই কৰিব পাৰিছিলে। তো এইবাৰ কিন্তু কি হ'ব যে আপোনাৰ কি হ'ব লাগিব, যে 50% হায়াৰ ছেকেণ্ডেৰীত থাকিব লাগিব, তেতিয়াহে আপুনি এপ্লাই কৰিব পাৰিব। ইয়াতে কি কৰা হৈছে, 2 year ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন, যে 2 বছৰীয়া ডিপ্ল'মা হ'ব পাৰিব। এতিয়া NISৰ বিষয়ে মই ক'ব বিচাৰিছোঁ, NIS কেণ্ডিডেট এতিয়া এপ্লাই কৰিব পাৰিব নে নোৱাৰে। যে আপোনালোকৰ যিটো চাৰ্টিফিকেট আছে, যে NISৰ যিটো চাৰ্টিফিকেট আছে সেইটোত ক'তো কি কৰা নাছিলে যে 18 মাহ বুলি লিখা নাছিলে। তো হয়তো কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব, কিন্তু যেতিয়া ভেৰিফিকেশ্যন হ'ব সেইটো একচেপ্ট কৰে নে নকৰে সেইটো পিছত দেখা যাব। এতিয়া কিন্তু বৰ্তমান আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু কিহ এপ্লাই কৰিব পাৰিব, ইয়াতে কোনো পইণ্ট মেনশ্যন কৰা নাই যে NIS কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব নোৱাৰে, সেইটো ক'তো লিখা নাই। আপোনালোকে DWR যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে ন'টিচ দিয়া আছে ধুনীয়াকৈ, যিটো ফুল যিটো এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে তাতে আপোনালোকে চাই ল'ব পাৰিব যে NIS যে 18 মাহ, যে সেই 18 মাহৰ বিষয়ে ক'তো লিখা নাই বা আপোনাৰ চাৰ্টিফিকেটো লিখা নাই। এতিয়া হয়তো আপুনি এপ্লাই কৰিব, একো টেনশ্যন নাই, আপোনালোকে এপ্লাই কৰিব পাৰিব। পিছত দেখা যাব বাৰু কি কৰে। তাৰপিছত চাব যে মই যিটো মাৰ্ক কৰিছোঁ, আপোনালোকে হয়তো হায়াৰ ছেকেণ্ডেৰীত বেটাৰমেণ্ট দিছে, হয়তো কোনোবাই NISৰ পৰা বেটাৰমেণ্ট দিছে, কোনোবাই SOSৰ পৰা বেটাৰমেণ্ট দিছে, হয়তো কোনোবা বছৰৰ পৰাও বেটাৰমেণ্ট দিছে। তো তেনেকুৱা বেটাৰমেণ্ট হয়তো আপোনালোকে বহুতকেইটা বেটাৰমেণ্ট দিছে। ইয়াতে কি কৈছে যে বেটাৰমেণ্ট অৰ ইম্প্ৰুভমেণ্ট অফ মাৰ্কছ in respect of higher secondary or senior secondary or equivalent examination will consider only in the same subject which were originally taken by the candidates. Only the first betterment or examination improved marks will be taken into account. যে এই ফাৰ্ষ্ট বেটাৰমেণ্ট দিয়া যিটো আপোনালোকৰ মাৰ্কশ্বিট আছে সেই মাৰ্কশ্বিটটোহে এপ্লিকেবল হ'ব। আৰু আপোনালোকক মই এটা কথা কৈ থ'ব বিচাৰিছোঁ, আপোনালোকে ছাবজেক্ট যদি চেঞ্জ কৰি যদি মাৰ্কছ বঢ়াই লৈছে তেতিয়াহ'লে কিন্তু আপোনাৰ সেই ছাবজেক্টটো কি ধৰা নহ'ব, ইম্প্ৰুভমেণ্টৰ মাৰ্কছত সেইটো আপোনাৰ কাউণ্ট কৰা নহ'ব। যিটো আপোনালোকৰ আগত হায়াৰ ছেকেণ্ডেৰীত যেতিয়া আপুনি পাছ কৰিছিলে তেতিয়া যিটো ছাবজেক্ট আছিলে সেই ছাবজেক্টত যদি আপুনি ইম্প্ৰুভ কৰিছে তেতিয়াহ'লে হ'ব। হয়তো কোনোবাই EVS লৈছিলে, হয়তো কোনোবাই সাইকোলজি লৈছিলে, তেনেকুৱা ছাবজেক্টবিলাক কি নহ'ব, একচেপ্টেবল নহ'ব।
তাৰপিছত চাওক যে লাষ্ট ডেট কেতিয়া হয় যে 2 জানুৱাৰীৰ পৰা যেতিয়া আৰম্ভ হ'ব এপ্লিকেশ্যনটো 10 বজাৰ পৰা 2 জানুৱাৰীৰ 24ৰ পৰা তাৰপিছত 2 ফেব্ৰুৱাৰীলৈ ইয়াতে আৰু এটা মষ্ট ইম্পৰ্টেণ্ট পইণ্ট মানে কথা আপোনালোকে মনত ৰাখিব যিবিলাকে চিটেট দিব বিচাৰিছে হয়তো 21 তাৰিখত আপোনালোকৰ পৰীক্ষা হ'ব হয়তো আপোনালোকেও এপ্লাই কৰাৰ এটা সুযোগ পাব বুলি মই যে যদি আপোনালোকৰ এসপ্তাহৰ ভিতৰত যিহেতু 10 দিন সময় থাকিব আপোনালোকৰ 10 দিনৰ ভিতৰত ৰিজাল্টটো ওলায় তো আপোনালোকে 2 ফেব্ৰুৱাৰীলৈ হয়তো চিটেটো আপোনালোকে এপ্লাই কৰিব পাৰে অলপ ভালকৈ অধ্যয়ন কৰি থাকক আপোনালোকে চিটেট যিবিলাক দিব বিচাৰিছে সেইবিলাক কেণ্ডিডেটসকলে তো ভিডিঅ'টো ইমান সময় চাই থকাৰ বাবে ধন্যবাদ